নমস্কাৰ বন্ধুসকলক এটা নতুন ভিডিঅ'লৈ স্বাগত জনাইছোঁ। এই ভিডিঅ'টোত মই আপোনাক জনাম যে গাইজ হোৱাট ইজ দ্য 10,000 rupees স্কিম ইন আছাম। তো এইটো কোনটো স্কিম হয় য'ত আপোনালোকে 10,000 যিটো আপোনালোকে পাব। তো গাইজ আজি ভিডিঅ' সম্পূৰ্ণকৈ জনাই আছোঁ। তো ভিডিঅ'টো একেলগে চাই যাব। যদি চেনেলটো প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পিকে নাট কাফে। তো বলক আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট অফ অল গাইজ ইউ হেভ টু কাম গুগল। তো ইয়াতে আপোনালোক অসম চৰকাৰৰ যিকোনো স্কিম হওক তো আপোনালোকে চাব পাৰিব। ঠিক আছে, হোৱাট ইজ দ্য 10,000 rupees স্কিম। তো ইয়াতে গাইজ আপোনালোকে আৰ্টিকেলটো পঢ়িব পাৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম স্কিম 2.0 চামাৰী। ঠিক আছে, ইয়াতে বেনিফিট আছে স্কিল এণ্টাৰপ্ৰেনিউৰ ট্ৰেইনিং 1 ষ্টাইপেণ্ড 10,000ৰ পৰা আপোনালোকে 2 লাখ টকা আপোনালোকে লোন পাব পাৰিব, যিটো যদি আপোনালোকে ব্যৱসায় কৰে। ঠিক আছে, তো মই অফিচিয়েল ৱেবছাইটত গৈ দেখুৱাইছোঁ আপোনালোকক। ঠিক আছে, প্ৰথম যিটো লিংক আছে CM ত্ৰিপুৰা। তো গাইজ ইয়াতে 2.0 ডেছবৰ্ড। তো যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে এইটো। ঠিক আছে বন্ধুসকলে, এপ্লিকেশ্যন ৰেজিষ্টাৰ্ড চাওক। ইয়াতে আপোনালোকে 1,62,088 তো বন্ধুসকলে ভিডিঅ'টো একেলগে চাব নহ'লে আপোনালোকে একো বুজি নাপাব। ঠিক আছে, তো যিসকলে ইয়াৰ প্ৰিভিয়াছ ইয়াৰ 23ৰ যিসকলে কৰিছিলে তেওঁলোকে পাইছে আৰু এটা কিস্তি পাব আছে। তো কোন লোকে পাব বা ঠিক আছে সকলোখিনি জনাই আছোঁ। তো বন্ধুসকল এইটো হৈছে আত্মনিৰ্ভৰ অসম অভিযান 2.0 য'ত এণ্টাৰপ্ৰেনিউৰ যিসকলে 28ৰ ওপৰত বয়স তেওঁলোকৰ কাৰণে বা 43ৰ তলত তেওঁলোকৰ কাৰণে যিসকলে ব্যৱসায় কৰিম বুলি ভাবিছে বা ব্যৱসায় কৰে তেওঁলোকৰ কাৰণে। তো ইয়াতে গাইজ চাকৰিয়ালসকলেও কিছু সংখ্যক মানুহে কৰিছে, কিন্তু কিমান পাৰ্চেণ্ট পাব এইটো নাজানো। ঠিক আছে, কাৰণ এইটো ব্যৱসায়ীসকলৰ কাৰণে হয়, বিজনেছ এণ্টাৰপ্ৰেনিউৰ কাৰণে। যিকোনো বিজনেছ হ'ব পাৰে যদি আপোনালোকে কৰে। তো তেনে ক্ষেত্ৰত এইটো এপ্লাই কৰাৰ দৰকাৰ, কাৰণ গভৰ্ণমেণ্টে আপোনাক ছাপোৰ্ট কৰিব কিছু পৰিমাণে আপোনাৰ বিজনেছটো আগুৱাই লৈ যাবৰ কাৰণে। তো এই স্কিমটো ওলাইছে গভৰ্ণমেণ্টৰ। এণ্ড এলিজিবিলিটি গাইজ ইয়াৰ কাৰণে আপোনালোকে চাব পাৰিছে। ইয়াতে আপোনালোকে 10 পাছ হ'ব লাগিব। জেনেৰেল যিকোনো কাষ্ট এপ্লাই কৰিব পাৰে, OBC ST SC। তো ঠিক আছে, আৰু আপোনালোকে মিনিমাম 10 পাছ হ'ব লাগে, মেক্সিমাম BA বা আপোনালোকে ডক্টৰ বা এনেকুৱা কৰিছে কোৱালিফিকেশ্যন আছে। তো এইসকলো পাব কৰিব। এপ্লিকেশ্যন মাষ্ট ভেলিড ৰেজিষ্ট্ৰেশ্যন এণ্ড এমপ্লয়ী এক্সচেঞ্জখন লাগিব। আপোনাৰ এক্টিভ বেংক একাউণ্ট লাগিব, কাৰণ এইটো অলৰেডি গৈছে। ঠিক আছে, ইয়াৰ কাৰণে গাইজ চাওক, ইয়াতে আপোনালোকে চাব পাৰিব টকা কিমান তাৰিখে কেতিয়া সোমাব, সকলোখিনি ইয়াতে আপডেট হৈ থাকে। ঠিক আছে, 23 ছেপ্টেম্বৰ লঞ্চিং হৈছে স্কিমটো। তো গাইজ এয়া আছিল আজিৰ ভিডিঅ'টো। যদি আপোনালোকে ইয়াৰ গৈ অধিক জানিব বিচাৰে তো ইয়াতে আপোনালোকে লগ ইন কৰি চাব পাৰে আপোনাৰ ষ্টেটাছটো কেনেকুৱা ধৰণে কি আছে। ঠিক আছে, তো কিমান দূৰ আগবাঢ়িছে। তো আজিলৈ ইমানেই, জয় অসম।